বয়স 28 বছৰমান দেখাত খুবেই ধুনীয়া বগা মৰমলক দেখিলৈ বাৰীত ঠাডা। অৱশ্যে কোনোদিনে মই বৌজনীক বেয়াচকুৰে চোৱা নাছিলোঁ। বৌজনীৰ গিৰিয়েকৰ বয়স 32 বছৰমান হ'ব। মোতকৈ বহুত ডাঙৰ যদিও মোৰ লগত দাদাজনক বিৰাট ভাল কৰে। চব কথা সুধি কয়, য'তে যায় প্ৰায় লয়। যোৱাকালি কিবা কাৰণত দাদাই কলকাতালৈ 3 দিনৰ বাবে গৈছিল। যাওঁতে মোক কৈ গৈছে, ৰাতো এই 3 দিন থৈ আমাৰ ঘৰতে থাকিব। বৌয়েৰে আৰু চুনুৱে অকলে থাকিব ভয় কৰি। চুনু বৌহঁতৰ গাঁৱৰে মাত্ৰ তাক মা ছোৱালী বৌহঁতৰ ঘৰতে থাকিব। কথামতে মই যোৱাৰাতি বৌহঁতৰ ঘৰত থাকিব বুলি ৰাতি ভাত খাই খোৱাৰ সময়ত বৌয়ে মাতিলে আৰু ক'লে, ৰাতুল এইপিনে আহাচোন। মই ৰুমৰ ভিতৰলৈ সোমাই গ'লো। বৌ বিচনাত অকলে। বৌৰ 5 বছৰীয়া ছোৱালীজনী চুনুৰ লগত আন এটা ৰুমত শুই আছে। মোক দেখি বৌয়ে ক'লে, আহ কঁকালৰ বিষত থাকিব পাৰে, অলপ মালিচ কৰি দিবা নেকি? মই পাৰিম বুলি ক'লো। বৌয়ে বিচনাত তলমুৱা হৈ শুই দিলে। বৌয়ে মেখেলা চাদৰ পিন্ধি আছিল। চাদৰখন দেহৰ পৰা পিছলি বিচনাত পৰি আছিল। বগা খামুচীয়া কঁকালখন ওলাই আছিল। মোৰ হাত দুখন বৌৰ কঁকালত বগাবলৈ ধৰিলে। কঁকালখন চোৱাৰ লগে লগে মই জিকা খাই দিলোঁ। ইমান যে গৰম হৈ আছে, বৌৰ দেহাটো আচৰিত। লাজ কৰি মালিচ দিব ধৰিলে। বৌয়ে মোক এইবাৰ কঁকালৰ বহি কাণ দুখনত মালিচ দিব ক'লে। মোৰ বাৰিডাল ইতিমধ্যে থিয় হৈছে। কঁকালত বহোতে বাৰিডাল বৌৰ কঁকালত খোচা খালে। বৌৰ সৰু কঁকালখনে মোৰ 60 কেজি ওজনৰ দেহাটোৰ ভৰ সহিব নোৱাৰিব বুলি অলপ পিছুৱাই আনিলে। কমলটো মাজেৰে বাৰিডাল সোমাই যাব বিচাৰিলে। বৌয়ে ক'লে, কি কৰিছা? তোৰ কঁকালখন ভাঙি থাকিব, সেইবাবে পিছুৱাই আহিছোঁ। এবাৰ মই এনেই বাৰিডাল বৌৰ ঠিকান চৰকৈ হেঁচি দিলোঁ। বৌয়ে কৰি মই বৌক ক'লোঁ, বৌ চকু দুটা মুদি নুঠাবা। যিমান ধুমুহা বৰষুণেই নহওক, চকু কথা নিমিলিবা, তো একো নক'ব। মই লাহে লাহে উত্তেজনাত থাকিব নোৱাৰা বৌৰ মমতাই মোক চাদৰখন ইতিমধ্যে খুলি দিছিল। মেখেলা চাদৰ সকলো খুলি বৌক লৈ কৰি দিলোঁ। বৌয়ে বৌৰ বুচখন ধুনীয়া হৈ আছে। টোপনিৰ মাজেৰে মই বাৰিডাল সোমাই বুচখন হেঁচা দি গোটেই বাৰিডাল সোমাই চুটি পৰিছোঁ। উত্তেজনাত বৌয়ে লাজ কৰি থাকিল। মই জোৰ জবৰদস্তি চুটি থাকিলোঁ।